খুলুমবাই নমস্কাৰ। আজি 10 মে'। আজি আমাৰ ঢেকীয়াখোৱা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰংজালী বৈশাখ উদযাপন কৰা হৈছে। তাত লৈ বুলি ওলাইছোঁ। দেখিছেন, সেয়া মই ৰেডি হৈছোঁ। এতিয়া গৈ থাকোঁ তাত কি কি কাৰ্যসূচী হয় আপোনালোকক ভালদৰে দেখুৱাই আছোঁ। আচলতে মই এয়া আমাৰ বৈশাখু পতা ঠাইত পালোহি। তাত দেখিছে নহয়, এয়া এখন গেটখন, ৱেলকাম গেট। কেনেকুৱা লাগিছে বাৰু আপোনালোকে নিশ্চয় জনাব। পাৰিফালে চেলফি মাৰিব পাৰিব। মানুহ আছে আৰু এতিয়া ইয়াত পতাকা উত্তোলন কাৰ্যসূচী হ'ব। মানুহ মাইক্ৰফোনটো হাতত লৈ মই এনেদৰে বৈশাগুৰ আৰম্ভণি কৰি দিলোঁ। পিছে এয়া হৈছে মোৰ প্ৰথম অভিজ্ঞতা। কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। নৱজ্যোতি নাৰ্জাৰী ডাঙৰীয়া আৰু চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা হৰেণ ঠাকুৰী ডাঙৰীয়া আৰু ঢেকীয়াখোৱা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি ৰংজালী বৈশাগু উদযাপন কৰিবলৈ তাৰ প্ৰথম কাৰ্যসূচী অনুসৰি আজি পতাকা উত্তোলন কাৰ্যসূচী আছে। তাৰ আগতে মই আমাৰ ঢেকীয়াখোৱা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী নৱজ্যোতি বসুমতাৰী ডাঙৰীয়াক মই এখন আৰ্নাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই আৰ্নাৰ সম্বৰ্ধনা জনাবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক আগবাঢ়ি আহিব জনাইছোঁ। ধন্যবাদ। এতিয়া মই কাৰ্যসূচী মতে পতাকা উত্তোলন কৰিবলৈ মই নৱজ্যোতি বসুমতাৰী ডাঙৰীয়াক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ আৰু মোৰ কৰ্মকৰ্তাসকলক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া প্ৰথমে মই সৰু ল'ৰাখিনিক মিউজিক চেয়াৰ খেল খেলালোঁ। সৰু ল'ৰাখিনি মিউজিক চেয়াৰ খেল খেলাই হোৱাৰ পিছত এনেদৰে মই মহিলাখিনি খেলালোঁ। মহিলাসকলৰ পিছতে মই এনেদৰে পুৰুষসকলক খেলালোঁ। ভালকৈ ঠেলা হেঁচা নকৰিব। তাৰপিছত মই আকৌ এনেদৰে মহিলাসকলক উঠা বহা খেল খেলালোঁ। মই কৈছোঁ উঠা, বহক। মই কৈছোঁ বহা, বহা। মই কৈছোঁ উঠা, বহা। মই কৈছোঁ উঠা, মই কৈছোঁ বহা। উঠক। মই কৈছোঁ উঠা, বহক।
আপোনালোকে অলপ চাপি দিয়ক। মই কৈছোঁ বহা, উঠক। মই কৈছোঁ বহা, মই কৈছোঁ উঠা, মই কৈছোঁ বহা, মই কৈছোঁ উঠা, উঠা, বহা, মই কৈছোঁ বহা, মই কৈছোঁ বহা, মই কৈছোঁ উঠা, মই কৈছোঁ উঠা, বহক, মই কৈছোঁ বহক, বহক, উঠক, উঠক। আমাৰ মাজত দিয়া প্ৰথম দ্বিতীয় তৃতীয় হ'ব, আপোনালোকে অলপ চাপি দিয়ক। উঠা বহা খেল হোৱাৰ পিছতে বিশিষ্ট অতিথিসকলে অলপ দুআষাৰমান ক'লে। মৰমৰ হৰেণ খাখলাৰী এনেকে কৈ দিছো, বাকীবোৰ ডাঙৰ মানুহ হয় আৰু বহুত গুণ আছে তেওঁৰ। প্ৰথম লাইনত বহি আছে কাৰণে মুক্তিও কৈছো, মুক্তি আমাৰ বহুত মৰমৰ। আৰু আপোনালোকে জানে, দেখিছে খুব সম্প্ৰতি খুব ডাইনেমিক বুলি কয় ইংৰাজীত, আমাৰ গোটেই পঞ্চায়তৰ মুৰব্বী এতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে। বহুত বহুত ধন্যবাদ। ইয়াৰ পিছতে সোণোৱাল কছাৰীসকলৰ নৃত্য হ'ল। মই ইউটিউবত আপলোড দি থৈছোঁ, আপোনালোকে চাব এবাৰ। দেখিছে নহয়, এতিয়া বিহু হৈছে ইয়াত। দিনৰ কাৰ্যসূচী শেষ হোৱাৰ পিছতে এতিয়া সন্ধিয়া বন্তি প্ৰজ্বলন আছে। দেখিছে নহয়, মানুহ বহুত হৈছে। আপোনালোকক মই অলপ দেখুৱাই দিলোঁ। যিকোনো কামে কাজে ভালে কুশলে থাকক, এইটোৱে মই কামনা কৰি দেখিছে নহয়, সন্ধিয়া আমাৰ প্ৰগ্ৰেম চলি থকাৰ মাজতে ইমান ডাঙৰকৈ বিজুলী মাৰিছে। বৰষুণ আহিব চাগে। আৰু দেখিছে নহয়, মানুহ সন্ধিয়া সময়তো বহুত হৈছে। যিহেতু বৈশাগু পাতিছোঁ, সেইবাবে আপোনালোকক এটা বড়ো নৃত্য দেখুৱাম। তাৰপিছত মই ভিডিঅ'টো সামৰিম।